দাদা ও দাদা দাদা কি হ'ল তই ইমান যে চিঞৰি চিঞৰি আছ কি হ'ল হা ও দাদা আপুনি মোক এবাৰ চাইকেলখন কিনি দিয়ক মই আৰু কিমান আপোনাৰ চাইকেলখনকে চলাই থাকিম লগৰবোৰে মোক হাঁহে বুজিছেনে আপুনি মোক এবাৰ চাইকেলখন কিনি দিবই লাগিব দিম দে তই এবাৰ পৰীক্ষাত ভালদৰে ৰিজাল্ট কৰি লৈচোন অ দাদা হ'ব দিয়ক মই এবাৰ ভালদৰে পাছ কৰিম ৰিজাল্ট দে ঐ তই কিয় চুপ ভেকুলিৰ দৰে বহি আছ নাই দাদা মোৰ গাটো বেয়া গা বেয়া ঐ তোৰ আজি ৰিজাল্ট দিছিল নহয় কি হ'ল প্ৰথম হলি নে ছেকেণ্ড হলি रुको जरा सबर करो দাদা আমাৰ পৰীক্ষাত প্ৰথমেই হ'ল কিন্তু লাষ্টৰ ফালৰ পৰা হয় নেকি তোৰ ৰিজাল্ট সেইটোৱে হ'ল মানে পিছে তোক চাইকেল নালাগে হা লাগিব দাদা ৰ মই তোৰ কাৰণে চাইকেল লৈ আনি থৈ দিছো লৈ আনি আছো 5 minutes later. মই জানোৱে তই যে ফেল মাৰিবি বুলি সেইটো কাৰণে মই তোৰ কাৰণে ব্যৱস্থা কৰিয়েই থৈ দিছো